এজন মানুহ উঠি পৰি গ'ল, তেওঁ বেমাৰ পৰিল। তেতিয়া তেওঁ সপোন দেখিলে, ক'লে যে এটা জয়াল শিৱ মন্দিৰ বুলি ক'ব জয়াল লাগিব। শিৱ হয়, মই আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। নতুন ব্লগ যিহেতু আজিৰ পৰা আৰম্ভ হৈছে মহাশিৱৰাত্ৰি, আৰু মহাশিৱৰাত্ৰি উপলক্ষে আজি আমি বিশেষ এটা ব্লগ লৈ আহিছোঁ, বিশেষ এটা স্থানত আহিছোঁ। নগাঁও জিলাৰ চলচলি বামুণ গাঁৱত থকা ভূতনাথ মন্দিৰত আহিছোঁ, আৰু ভূতনাথ মন্দিৰৰ পৰা আমি সমগ্ৰ পৰিৱেশ দেখুৱাম। আচলতে এই ভূতনাথ মন্দিৰ কিহৰ বাবে বিখ্যাত হৈ পৰিছে। মহাশিৱৰাত্ৰিৰ দিনাখন দেখিবলৈ পোৱা যায় যেন ইয়াত অজস্ৰ ভক্তপ্ৰাণ লোক আহে, কিন্তু বহু বিভিন্ন স্থানৰ পৰা আহে, বিভিন্ন স্থানৰ পৰা আহি পেলাই ইয়াত দৰ্শন দিয়ে, পূজা অৰ্চনা কৰে, আৰু পূজা অৰ্চনা কৰিলে মনৰ মনোবাঞ্ছা পূৰণ হয় বুলি কৈছে। আৰু সেই অনুপাতে আমিও আহিছোঁ। প্ৰথমে আমি দৰ্শন দি ল'ম, তাৰপিছত আমি আপোনালোকক সকলো পৰিৱেশখিনি দেখুৱাম। ইয়াত আচলতে কি কি আছে এই মন্দিৰত। এই মন্দিৰত বিশেষ এজোপা গছ আছে। আচলতে সেই গছজোপাত কি আছে, কি নাই, আৰু কিহৰ বাবে সেই গছজোপা তেনেধৰণে এতিয়াও আছে। আচলতে বহু বছৰৰ পৰা এই গছজোপা ইয়াতেই আছে, আৰু এই গছজোপাতে অনেক ৰূপত মানে ভগৱানৰ আৱিৰ্ভাৱ হৈছিলে। সেই গছজোপাও আমি আপোনালোকক দেখুৱাম। তাৰ আগত আমি প্ৰথমে দৰ্শন দি ল'ম। চাই থাকিব, স্কিপ নকৰিব, আৰু যদিহে ভিডিঅ'টো চাই যদি মোৰ ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। হয়, এয়া হৈছে নগাঁও জিলাৰ চলচলি বামুণগাঁৱত থকা ভূতনাথ মন্দিৰৰ পৰিৱেশ। আমি বহুকেইটা মন্দিৰ দেখুৱাইছিলোঁ, যিহেতু শিৱৰাত্ৰি চলি আছে, যাৰ বাবে এতিয়া বিভিন্ন শিৱ মন্দিৰত ভক্তসকলে ভিৰ কৰিছেহি। আৰু মই এটা দৃশ্য দেখুৱাই আছোঁ। মই আপোনালোকক কৈছিলোঁ যে মই আন এটা ব্লগলৈ স্বাগতম জনাইছিলোঁ। আচলতে নগাঁও জিলাৰ ভূতনাথ মন্দিৰত আহিছিলোঁ, আৰু আপোনালোকৰ সমগ্ৰ পৰিৱেশ দেখিছিলোঁ। যোৱাটো ব্লগত আমি দেখুৱাইছিলোঁ যে এটা বিশেষ শিৱ মন্দিৰ দেখুৱাইছিলোঁ। আচলতে আহোম যুগৰ শিৱ মন্দিৰ, চামধৰা গড়ৰ ওপৰত নিৰ্মাণ হোৱা শিৱস্থানৰ শিৱ মন্দিৰৰ পৰিৱেশ দেখুৱাইছিলোঁ। কিন্তু আজি মহাশিৱৰাত্ৰিৰ সময়ত আমি আহি উপস্থিত হৈছিলোঁ নগাঁও জিলাৰ চলচলিত, আৰু চলচলিটো দেখিবলৈ পোৱা গৈছে যে পূৰ্ণিগুদামৰ চলচলিটো এটা বিশেষ মন্দিৰত উপস্থিত হৈছে। আচলতে মই আপোনালোকক এই গছজোপা দেখুৱাইছিলোঁ কিছু সময়ৰ আগত, আপোনালোকক গছজোপা দেখুৱাইছিলোঁ। এই গছজোপা আচলতে মহত্ব কি সেই বিষয়ে মই জানিবলৈ বিচাৰিছোঁ। কি ক'ব, এই গছজোপাৰ আচলতে কেনেকুৱা মহত্ব, কেনেকুৱা, কিহৰ বাবে এনেধৰণে হ'ল? মহত্ব মানে ইয়াত আগতে শ্মশান আছিলে, গছ আছিলে। হয়, গছ থকাৰ কাৰণে মানে ইয়াত দেৱ দেৱীৰ আগতে মানে সেই চিতৌ ঢুলীয়া বুলি এজন ঢুলীয়া আছিলে। সেই ইয়াত মানে আমি ক'ব পৰা এটা ককাহঁতৰ দিনত বোলে ইয়াত বিহু মাৰিছিলে। হয়, বিহু মাৰোতে তেতিয়াই বৰগছ ৰোৱা বোলে, আজিৰ পৰা 150 বছৰৰ আগত সেই ডাল ৰুইছিলে। সেই ডালটোৰ পৰাই এতিয়া ধৰি লওক এই বৰগছ হেৰি হৈ আছে। হয়। আচলতে এই যিজোপা গছ আছে, এই গছজোপাত কিহৰ কিহৰ দেৱ দেৱতাৰ মূৰ্তি আছে? আমাৰ ইয়াততো গণেশ বাবা আছে, গণেশ বাবা আছে, নাগ বাবা আছে। নাগ বাবা আছে। গতিকে বিভিন্ন দেৱ দেৱতাৰ মানে নিজে নিজে গঢ় লৈছে নে? নিজে 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 গঢ় লৈছে। নিজে নিজে গঢ় লৈছে। আপোনাৰ কিমান বছৰ হ'ল এই গছজোপা ইয়াত? 150 বছৰ ওপৰ হৈছে। 150 বছৰৰ ওপৰ। কাটিব পাৰিছিলে নে এই গছজোপা? যিহেতু আপোনাৰ এটা কথা কি, যিটো তাও আহিছিল, হয়, তাওতো আহোঁতে ইঞ্জিনিয়াৰসকলে কৈছে বোলে গছজোপা কাটিব নোৱাৰিব। তেতিয়া আমাৰ ৰাইজক সমূহ গোটেই গোটেই অঞ্চলৰ ৰাইজ আহি ভূতনাথ মন্দিৰ নামে ইয়াত প্ৰতিষ্ঠা কৰি আজি 26 বছৰে এনেকে চলি আছে ৰাইজৰ সেৱা। হয়। আচলতে এটা কথা ক'ব লাগিব, জয়াল শিৱ মন্দিৰ বুলি ক'ব লাগিব এই মন্দিৰটো। আৰু এই মন্দিৰটো আচলতে শিৱৰাত্ৰিৰ দিনাখন বিভিন্ন স্থানৰ পৰা ভক্তসকল আহে আৰু পূজা অৰ্চনা কৰে, মনৰ মনোবাঞ্ছা পূৰণ হয় বুলি বিশ্বাস কৰে। আৰু এইবাৰো আহিছে, বহু স্থানৰ পৰা আহিছে ভক্তসকল। মই এইবাৰ কেইদিনীয়া কাৰ্যসূচী? এইবাৰ 2 দিনীয়া কাৰ্যসূচী আমি উদযাপন কৰিছোঁ। কি কি ৰাখিছে কাৰ্যসূচী? কাৰ্যসূচী আমাৰ আজিতো শিৱ ৰাত্ৰি উপলক্ষে আমাৰ পূজা আছেই, আৰু কাইলৈ আমাৰ ভাওনা আছে, দিনত নাম প্ৰসংগ হ'ব। গতিকে আমি ৰাতি নাটেৰে আমাৰ নিসংগ মোৱাৰি, গতিকে নাটেৰে আমাৰ কাৰ্যসূচী সমাপ্ত হ'ব। হয়, আপোনালোকে শুনা পালে ইয়াৰ গাঁৱৰ ৰাইজৰ মুখেৰে আচলতে কেনেধৰণে সৃষ্টি হৈছিল এই মন্দিৰভাগ। আচলতে এতিয়া বিভিন্ন লোক আহিছে এই মন্দিৰলৈ, দৰ্শন দিছে, পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। আমি সকলো পৰিৱেশ দেখুৱাইছোঁ, আৰু দেখুৱাবলৈ যত্ন কৰিম।
আৰু আমি এইখিনিতে আকৌ পুনৰবাৰ আপোনালোকক কৈছোঁ, যদি মোৰ এই ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি যিবিলাক ভিডিঅ' দি থাকোঁ সেইবিলাক আপোনালোকে পোনপ্ৰথমে পাব। ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব।